বৰ্তমান সময়ত সোশ্যাল মিডিয়াত ভাইৰেল হৈ আছে বাবে মনোজ আৰু মনিকাৰ স্পাইৰেল আলু ফ্ৰাইৰ দোকানখন চলি আছে। তাৰ পাছত তেওঁলোকে কি কৰিব? দেখাত ধুনীয়া চেহেৰা হোৱাৰ বাবে এটা আলুত 50 টকাকৈ বিক্ৰী কৰিব পাৰিছে মনোজ আৰু মনিকাই স্পাইৰেল আলু ফ্ৰাই নামত। बड़ा हरामी हो बेटा। স্পাইৰেল পটেটো যিটো লাইনটো স্পাইৰেল পটেটো দীঘলী পুখুৰীত এয়া মানস আৰু মনিষা দীঘলী পুখুৰীত গৈ আছো, তাত আমি গৈ আছো এতিয়া স্পাইৰেল পটেটো খাব যাওঁ। স্পাইৰেল পটেটো কাৰণে আছে ডিছটো কি ডিছ পাই মানে কোৰিয়ান ডিছ হয় স্পাইৰেল পটেটো। খালি মানুহখিনিৰ লগত সবৰ লগত ভাল ব্যৱহাৰ কৰিবা, সদায় বিজনেছ চলিব। বৰ্তমান সময়ত সোশ্যাল মিডিয়াত খুবেই ভাইৰেল হৈ পৰিছে মনোজ আৰু মনিকাই দীঘলী পুখুৰী পাৰত স্পাইৰেল আলু ফ্ৰাইৰ বিপণী খুলি খুবেই চৰ্চা লাভ কৰিছে সোশ্যাল মিডিয়াৰ যোগেদি মনোজ আৰু মনিকাই। বৰ্তমান সময়ত তেওঁলোকক লৈ বহু ভিডিঅ' বনাইছে, তেওঁলোকৰ বহু ইণ্টাৰভিউ লৈছে। আটাইবোৰ নিউজ চেনেলে গৈ তেওঁলোকৰ স্পাইৰেল আলু ফ্ৰাইৰ বিপণীখন সোশ্যাল মিডিয়াত নাইবা তেওঁলোকৰ নিউজ চেনেলবোৰত দেখুৱাইছে। কিন্তু আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকক জনাই যাম তেওঁলোকে মান্থলি কিমান টকা ইনকাম কৰে সেই দোকানখনৰ পৰা। লগতে তেওঁলোকৰ লাইফষ্টাইলৰ বিষয়ে কিছু নজনা কথা আপোনালোকক জনাই যাম আৰু মনোজ আৰু মনিকাৰ বাস্তৱ জীৱনৰ বিষয়ে আপোনালোকক জনাই যাম। তেওঁলোকৰ ঘৰ ক'ত, কিমান তেওঁলোকে পঢ়িলে আৰু কেনেকৈ তেওঁলোকে এখন বিপণী খুলি এনেদৰে ভাইৰেল হৈ পৰিল ছ'চিয়েল মিডিয়াৰ জৰিয়তে। মনোজ হৈছে এজন উচ্চ শিক্ষিত ল'ৰা। তেখেতৰ ঘৰ হৈছে লখিমপুৰত। আজিৰে পৰা প্ৰায় 5 বছৰ আগতে তেখেতে গুৱাহাটীত ITI পঢ়িবলৈ আহিছিল। পঢ়া সম্পূৰ্ণ কৰি তেখেতে ব্যক্তিগত কোম্পানীত যোগদান কৰে। পিছে মনোজৰ নিজাকৈ কিবা এটা কৰাৰে হেঁপাহ আছিল। তাৰ পাছত ফেচবুকৰ জৰিয়তে মনিকাক লগ পালে। মনিকাৰ ঘৰ হৈছে উত্তৰ গুৱাহাটীত। পিছে মনিষা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। তেওঁলোকৰ চিনাকি ফেচবুকৰ জৰিয়তে প্ৰথমে তেওঁলোকৰ বন্ধুত্ব হৈছিল, তাৰ পাছত প্ৰেম আৰু ঘৰৰ মানুহে আটাইবোৰ কথা গম পাই দুয়োকে বিয়া পাতি দিলে। আৰু বিয়াৰ পিছত মনোজৰ হাতত কৰিবলৈ কোনো ধৰণৰ তেনেকুৱা কাম নাছিল। তাৰ পাছত মনোজে এদিন ইউটিউবৰ জৰিয়তে স্পাইৰেল আলু ফ্ৰাই কেনেকৈ বনায় তাৰে ভিডিঅ' চাই, তাৰে ৰেচিপি চাই তেখেতে শিকিলে আৰু আজিৰে পৰা প্ৰায় 8 মাহমান আগতে তেখেতে দীঘলী পুখুৰী পাৰত স্পাইৰেল আলু ফ্ৰাই বিপণীখন খোলে। আৰু দীঘলী পুখুৰী পাৰৰ পদপথত এনেদৰে স্পাইৰেল আলু ফ্ৰাইৰ বিপণী খুলি দুয়োৱে একেলগে কাম কৰে, দুয়োৱে একেলগে স্পাইৰেল আলু ফ্ৰাই বনায় আৰু বিক্ৰী কৰে। মনোজ আৰু মনিকাৰ হাতেৰে বনোৱা স্পাইৰেল আলু ফ্ৰাইৰ সোৱাদ ল'বলৈ বহুজনে বহু দূৰৰ পৰা আহি তেওঁলোকৰ বিপণীখনত ভিৰ কৰে, তেওঁলোকৰ হাতেৰে বনোৱা স্পাইৰেল আলু ফ্ৰাইৰ সোৱাদ লয়। লখিমপুৰৰ পৰা আহিছে স্পাইৰেল পটেটো কাৰণে আচৰি ৰমায়ত খাবলৈ পাইছে নে জানে भाई मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहिए। আৰু এনেদৰে ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰামৰ ৰিলছৰ জৰিয়তে স্পাইৰেল আলু ফ্ৰাইৰ ভিডিঅ' ভাইৰেল হয়। তাৰ পাছত মনোজ আৰু মনিকাক লাহে লাহে মানুহে চিনি পাবলৈ ধৰে। আৰু বৰ্তমান সময়ত মনোজ আৰু মনিকাই এটা ইউটিউব চেনেল খুলিছে যাৰ নাম ৰাখিছে মনোজ আৰু মনিকা ভ্লগ। চ' বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে তেওঁলোকৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাছিল ছাবস্ক্ৰাইব কৰি ল'ব। তেওঁলোক দুয়োজনে স্পাইৰেল আলু ফ্ৰাইৰ বিপণীখনৰ পৰা প্ৰতিদিনে 3,000 পৰা 4,000 টকা ইনকাম কৰিবলৈ সক্ষম হয়। বন্ধুসকল, তেওঁলোকৰ বিষয়ে আটাইবোৰ কথা জানি আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন।